নমস্কাৰ মই উদ্দীপনা আৰু আপুনি চাবলৈ আৰম্ভ কৰিছে দ্য আৰবান জাৰ্নেলিষ্ট আৰু ইয়াত খবৰৰ জাতি ধৰ্ম নাই এটা চাইনিজ এপ্লিকেশন নাম টিকটক ভাৰতবৰ্ষত ইয়াৰ ইউজাৰৰ সংখ্যা প্ৰায় 40 কোটি ইয়াৰে প্ৰায় 12 কোটি এক্টিভ ইউজাৰ আৰু প্ৰায় 28 কোটি ডাউনলোডাৰ এতিয়া এটা প্ৰচাৰ আৰম্ভ হৈছে যে সকলো চীনা সামগ্ৰী বৰ্জন কৰিব লাগে আপুনি যদি এই প্ৰচাৰত অংশগ্ৰহণ কৰিছে বা অংশগ্ৰহণ কৰাৰ কথা চিন্তা কৰিছে তেন্তে আপুনি ভাৰত আৰু চীনৰ ব্যৱসায়িক সম্বন্ধৰ বিষয়ে কিছু কথা জানি লোৱাটো অতি প্ৰয়োজনীয় ভাৰতবৰ্ষৰ 60% ইলেক্ট্ৰনিক্স সামগ্ৰী চীনৰ পৰা আমদানি কৰা হয় ভাৰতবৰ্ষৰ মোবাইল ফোনৰ বজাৰখনৰ 51% মোবাইল ফোন আহে চীন দেশৰ পৰা ভাৰতবৰ্ষৰ অতি প্ৰয়োজনীয় 373 বিধ ঔষধৰ 200 বিধ ঔষধ চীনৰ পৰা আহে হেউজাকে ভাৰত চৰকাৰে এটা সিদ্ধান্ত লৈছে যে তেওঁলোকে ইয়াৰে 38 বিধ ঔষধ ভাৰততে উৎপাদন কৰিব ৰিনিউৱেবল এনাৰ্জি অৰ্থাৎ পুনৰ নৱীকৰণযুক্ত শক্তিৰ ক্ষেত্ৰত যেনে সৌৰ শক্তি আদিৰ ক্ষেত্ৰতো ভাৰতবৰ্ষ চীনৰ ওপৰত 90% যোৱা তিনিটাকৈ অৰ্থনৈতিক বৰ্ষত নিৰ্ভৰশীল হৈ আহিছে এই কথা মই কোৱা নাই সদনত কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙে দাখিল কৰা এখন প্ৰতিবেদনৰ পৰা প্ৰকাশ পাইছে ভাৰতবৰ্ষ আৰু চীনৰ ব্যৱসায়িক সম্বন্ধৰ ক্ষেত্ৰত চীনৰ পৰা সামগ্ৰী আমদানি কৰা দেশসমূহৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান সপ্তম আৰু প্ৰথম স্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ ঠিক সেইদৰে চীনেও ভাৰতবৰ্ষৰ পৰা সামগ্ৰী আমদানি কৰে বা ভাৰতবৰ্ষই চীনলৈ সামগ্ৰী ৰপ্তানি কৰে আৰু এই ক্ষেত্ৰত ভাৰতৰ স্থান হৈছে চতুৰ্থ কিন্তু ভাৰতবৰ্ষৰ চীনৰ লগত ট্ৰেড ডেফিচিট প্ৰায় $10 বিলিয়ন যাৰ ভাৰতীয় মূল্য হৈছে প্ৰায় ৭৬,০০০ কোটি টকা গতিকে এতিয়া হঠাৎ যদি আমি চীনৰ সামগ্ৰী বৰ্জন কৰি দিওঁ তেন্তে কি হ'ব ঔষধৰ পৰা পিপিৰ পৰা আপোনাৰ ঘৰত জ্বলোৱা বাল্বটোলৈকে ভাৰতৰ বজাৰখন চীন দেশৰ ওপৰত নিৰ্ভৰশীল মই মোৰ ইয়াৰ আগৰটো ভিডিঅ'ত ভাৰতবৰ্ষৰ প্ৰথমটো ৰাজহুৱা খণ্ডৰ ঔষধ নিৰ্মাণ প্ৰতিষ্ঠানৰ দুৰৱস্থাৰ কথা আপোনালোকক কৈছিলোঁ এতিয়া হঠাৎ আমাক কোৱা হ'ল যে চীনা সামগ্ৰী বৰ্জন কৰিব লাগে নিশ্চিতভাৱে যিহেতু ভাৰতবৰ্ষই চীনৰ পৰা সামগ্ৰী আমদানি বন্ধ কৰি দিলে চীনৰ বজাৰখনত ইয়াৰ এক বিৰূপ প্ৰভাৱ পৰিব কিন্তু ভাৰতবৰ্ষৰ বজাৰখনত ইয়াৰ কি প্ৰভাৱ পৰিব সেই কথা আপোনাক কোৱা হোৱা নাই কোনো বিকল্প নোহোৱাকৈ আমি যদি চীনা সামগ্ৰীৰ আমদানি বন্ধ কৰি দিওঁ বা ভাৰতবৰ্ষৰ জনসাধাৰণে যদি ক্ৰয় কৰা বৰ্জন কৰে তেন্তে ব্যৱসায় মন্দা হোৱাৰ লগতে চীনৰ সামগ্ৰী আমদানিৰে চলি থকা সেই ব্যৱসায়ীসকলৰ পেটৰ ভাত মুঠি যে মাৰ যাব সেই কথা হয়তো আপোনাক কোনো কোৱা নাই আপোনাক চীনৰ সামগ্ৰী বৰ্জন কৰিবলৈ কোৱা হ'ল কিন্তু বিকল্পৰ প্ৰশ্ন না আপুনি কৰিলে না আপোনাক কৰিব পৰাকৈ সক্ষম কৰি তোলা হ'ল গতিকে টিকটকত ভিডিঅ' বনাই ভিভো ফোন দি আপলোড কৰি ফেচবুকত চীনা সামগ্ৰীৰ বৰ্জনৰ কথা কোৱা হৈ আছে কিন্তু তেনে সময়তে WHOৰ পৰা আৰম্ভ কৰি পাঞ্জাৱ মহাৰাষ্ট্ৰ কেৰালা বেংগলোৰ পুলিচে তেওঁলোকৰ টিকটকত ৰাইজক COVID-19ৰ পৰা বাচি থাকিবলৈ ঘৰতে সোমাই থকাৰ আহ্বান জনাইছে ঘৰত সোমাই থকাৰ আহ্বানটো ভাৰতবৰ্ষত মেড ইন চাইনা হৈ আহিছে